গুড মৰ্নিং এভৰিৱান। তো গাইজ আজি ক'ত যা আছোঁ ব্লগ আপোনালোকক দেখাই আছোঁ। তো মই গৈছোঁ আজি 12ঘৰীয়া থানত। তো 12ঘৰীয়া থানত মানে ইমান ভিৰ মানে যাই ইমান ভাল লাগে। তথা প্ৰত্যেক বছৰে যাওঁ, সেইকাৰণে আজিও ওলালোঁ দাদা আৰু মই। তো মই এতিয়া বৰ্তমান উপস্থিত এই 12ঘৰীয়া থানত। তো গাইজ মানুহ চাওকচোন, চাকি দি আছে মানে চব মানে বহুত ভাল লগা মানে। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে। তো গাইজ মই সোমালোঁ আৰু এই একদম গেটতে চাকি দি আছে পূৰা একদম দেখিছেনে গাইজ, কি বম মজা লগাইছে মজা। তো গাইজ মই যাই অলপ চালোঁ আৰু মানে। তো যাই এতিয়া বৰ্তমান গাইজ মই এটা ফটা ল'ম বুলি ভাবিছোঁ। যদিও মই ফটা নলওঁ, অলপ নিৰ্মালিকে লওঁ গাইজ। তো মই এতিয়া বৰ্তমান নিৰ্মালি ল'ব যাই আছোঁ। তো গাইজ তাতে সোমাবৰ উপায় নাই, এনেকুৱা ভিৰ মানে হাতত বান্ধা আৰু সেয়াও কিনি আছে তাতেও মানে আৰু কি ক'ব হ'লা, একডালত 10 টকা কৰি বিক্ৰী কৰি আছে। তো সেয়াও 3ডাল ল'লোঁ। দেখছি না গাইজ ইমান ভিৰ, এতিয়ালৈকে মই ওলাই আহিব পৰা নাই, এনেকুৱা ভিৰ। তো গাইজ পতা দিয়াৰ কাষতে ভোগো দি আছিল, ভোগো ল'লোঁ। আৰু মানে এনেকুৱা এটা জমনি কথা, যি ভোগ লৈ থাকোঁতে এটা তিৰোতাই কৈছে ভোগ দি থকা বুলি কৈছিলোঁ, ভোগ ক'ত আৰু খিচাৰিয়ে বেলেগ জমনি মানে চব এইবিলাক ভুল। তো গাইজ মানুহবিলাক ইমান লেতেৰা মানে দেখছি না ক'ত ফেলছি। তো গাইজ এতিয়া সোমালোঁ মই মেলাখনত। তো মেলাখনত চাওকচোন কি বস্তু আছে, আপোনালোকক দেখাই আছোঁ অলপকৈ। তো বহুত ধুনীয়া বস্তু উলিয়াইছে মানে ভাল লাগে মানে। টেঙাৰ বেপাৰী টেঙা উলিয়াইছে, মানে চব উলিয়াইছে। গুটখা বেপাৰী, পাণ বেপাৰী, ফুচকা বেপাৰী, মানে বহুত নানান ধৰণৰ বস্তু আছে। লগতে মানে আৰু বহুত কিবাকিনি আছে, আপোনালোকক দেখাই আছোঁ। ফুচকা ওলমাই থৈছে, দেখছি না চোন পাপৰি আয়া। তো গাইজ চাই থাককচোন আৰু আপোনালোকক মই কি দেখাইছোঁ, মানে বহুত ভাল লগা মানে। আজি ৰাতিপুৱাই মানে গা মূৰ ধুই যায় এনেকুৱা এটা পৰিৱেশ দেখিলে সঁচাকৈ নিজৰো ভাল লাগে। আৰু লগতে আপোনালোকক দেখাইছে হাতত ধৰাটো নিবা পাৰিলেতো আৰু ক'বাই নালাগে। আপোনালোকক দেখাই আছোঁ চাবচোন, হাতত ধৰা কিমান আয়া ইচ। দেখছি না গাইজ আপি মানে ক'বাই নালাগে। আছে ফুল, ধুনীয়া প্লাষ্টিকৰে বনাইছে ফুলবিলাক, ভাল লগা মানে কাপোৰ নিচিনাকৈ বনাই থৈছে ভাল। ইয়াত কাপোৰ বেপাৰী আছে, মানে বহুত ধুনীয়া। আৰু এয়া হাঁহৰ খেলা মানে লগ খেল লগ পুৰস্কাৰ। মানে গলত যদি ৰিং ভৰাই দিব পাৰে, আপোনাৰ 20 টকাত 3ডাল দিছে। আৰু আপুনি লগ হাঁহ এটা লৈ আহক সোমাব পাৰিলে। কিন্তু বাইপাকৰ সাহস নাই এনেকৈ সোমাবাক লাগি খচকে, যি সোমালা সি লাকি। কাপোৰৰ দোকান দেখছি না গাইজ, অলপ মানে সৰু চলিৰো কিছুমান বস্তু আনিছে। এইযোৰা জোতা চালোঁ গাইজ, এইযোৰা জোতা চালোঁ মানে ল'লোৱে একেলগে 400 টকা। তো এইযোৰা জোতা ল'লোঁ। তো গাইজ চাই থাককচোন, আৰু এইবিলাক কি ধুনীয়া হাপি মানে কি ক'ব, আমাৰ আৰু কপালত নাই দিয়ক, আৰু মানে আকলাই যাব লাগিব। তো গাইজ আজিলৈ এৰিছোঁ, বাই বাই। আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব, ধন্যবাদ।